ইনামুল আপোনালোকে চাইছে আসাম ভইচ ইউটিউব চেনেল অসমীয়াত মই যে ধুনীয়াতে এপছৰ বিষয়ে আলোচনা কৰিম তাৰ আগতে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে আসাম ভইচ চেনেলটো লাল বুটাম সাবস্ক্ৰাইব বুটামত টিপি সাবস্ক্ৰাইব কৰক লগতে সফলে থকা বেল আইকনত টিপক যাতে মই আপলোড কৰা প্ৰতিটো ভিডিও নোটিফিকেশন পায় সাবস্ক্ৰাইব কৰক আসাম ভইচ ইউটিউব চেনেল লগতে ৰাইট সাইডত থকা বেল আইকনত টিপক মই আপলোড কৰা নতুন নতুন ভিডিওৰ নোটিফিকেশন পাবলৈ এতিয়া আহিছো মেইন কথালৈ আসল কথাটো হল এতিয়া এনে এটা এপছ যেটো এপছৰ জৰিয়তে আপোনালোকে নিজে নিজৰ মোবাইল এপছবিলাক ওপেন কৰিব পাৰিব আন কোনেও নোৱাৰে এপছটো আগতে ডাউনলোড কৰিব লাগিব ডাউনলোড কৰিবলৈ হলে প্লে ষ্টৰত যাব লাগিব প্লে ষ্টৰত যাই পাৰফেক্ট এপছ লক সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত যেটো ফাৰ্স্ট আহিব এনেকুৱা পাৰফেক্ট এপছ লক এপছ প্ৰটেক্টৰ এই এপছটো আপোনালোকে ডাউনলোড কৰিব মই আগতে ডাউনলোড কৰি থৈছো গতিকে মই ওপেন কৰিছো ওপেন কৰাৰ পিছত এনেকুৱা ধৰণৰ আহিব এনেকুৱা ধৰণৰ আহাৰ পিছত কমন পাসওয়ার্ড এটো 4টা 7 গতিকে 4টা 7 ডাইৰেক্ট মাৰি দিলে হল অকলে খুলি যাব পারমিশনটো লাগিব পারমিশন গো টু সেটিংছত যোৱাৰ পিছত এটা পারমিশন ল'ব লাগিব এই তলফালে আছে এপছ লক প্ৰটেক্টৰ অফ আছে পারমিশন এটো অন কৰি দিব লাগিব হাস অন কৰি দিয়া পারমিশন এনেকুৱা আহিব আহাৰ পিছত ওকে মাৰিব ওকে মাৰাৰ পিছত সেটিংছত যাব সেটিংছত যাই নতুনকৈ এটা পাসওয়ার্ড বনাই লব যেটো আগৰটো কমন পাসওয়ার্ড আছিল এটো আপুনি নিজৰ ইচ্ছামতে বনাই লব পাৰিব মই বনাই লৈছো 1 2 3 4 কনফার্ম পাসওয়ার্ডত যাব লাগিব আকৌ সেম মাৰিব লাগিব 1 2 3 4 ওকে মাৰিব লাগিব ওকে মাৰাৰ লগে লগে এনেকুৱা এটা ইন্টাৰফেস আহিব তাৰ পিছত এটা জিমেইল খুজিব আপোনালোকে জিমেইল দিবও পাৰে নিদিবও পাৰে এটা আপোনাৰ ইচ্ছা গতিকে মই ক্লোজ মাৰি দিছো ক্লোজ মাৰি দিয়াৰ পিছত ধুনীয়াকৈ এনেকৈ আহিছে এতিয়া ব্ৰেক মাৰিছো ব্ৰেক মাৰাৰ পিছত এটা এপছ আপোনালোকক দেখাই দিম গতিকে এপছ এটা মই বাছি লৈছো যিকোনো এটা ক্যান্ডি ক্ৰাশ এটো এই লক যেটো আছে লকৰ তাতে মাৰিলো লকটো অন হল এটা ফিংগাৰপ্ৰিন্টটো ওকে মাৰি দিলো গতিকে ডাইৰেক্ট মই এপছৰ তাতে গৈছো ক্যান্ডি ক্ৰাশ এনেকুৱা আহিব এপছটো খুলিবলৈ হলে পেট ইয়োৰ ফিংগাৰ অন দা সেন্সৰত বহাব লাগিব সেন্সৰত টাচ কৰিব লাগিব তাৰ পিছতহে এছ সাকসেসফুল হল এতিয়া পাসওয়ার্ডটো মাৰিব লাগিব যেটো বনাই লোৱা হল পিছত অনৰ পৰা ফৰলৈকে তেতিয়াহে মোৰ এপছটো খুলিল গতিকে আপুনিও এপছটো ব্যৱহাৰ কৰিব পাৰিব আপোনাৰ ব্যৱহাৰ কৰিলে আপোনাৰ এপছটো কোনেও ওপেন